এখন স্কুটি পাই গ'লহি। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ, একেবাৰে বিন্দাছ আছোঁ। কিন্তু ৰাতিপুৱা এই ভাল মোৰ নোহোৱা হৈছিলে, যিহেতু আজি মই জুইত বনাবলগীয়া হৈছে সকলোবিলাক, আৰু জুইত বনোৱা তেনেকৈ অভিজ্ঞতা নাই, বিশেষকৈ গৰমত। ঠাণ্ডাতটো পাৰি বাৰু, কালি গেছটো শেষ হৈ থাকিলে আৰু আজি গেছৰ গাড়ী আহিলেহে লোৱা হ'ব। এতিয়া জুইত সকলোখিনি বনাই আহিছোঁ, একদম গৰম উঠি আহিছে আৰু ৰাতিপুৱাৰ পৰা খং উঠি আছিলে যে একেখিনিকে কিমান কৰিম আৰু। তাৰোপৰি মোৰ পঢ়াটোতো আছেই আৰু সেইফালেও খং উঠা হৈছেগৈ, যিহেতু কিতাপতো পোৱা নাযায় নোটবিলাক। এছাইনমেণ্ট বনাবলৈ দিছে কিন্তু কিতাপ নাই, বহুত কষ্ট কৰিবলগীয়া হৈছে আৰু এনেও মই পঢ়াত ইমান ভাল নহয়, গেঠি হয়, সেইবাবে কষ্ট হৈছে যথেষ্ট। বিশেষকৈ ঘৰৰ সকলো কাম বন কৰি আকৌ এছাইনমেণ্ট বনোৱা, ইফালে গৰম, ৰ'দটো যদিও নাই তথাপিও খুব গৰম পৰিছে। এতিয়া ভাত পানী বনাই আজৰি হৈ আহিছোঁ। এতিয়া ভাবিছোঁ পটাপট অকণমান লিখি লওঁ। ভণ্টিহঁত আহিব, ভণ্টি আহিলে মোৰ এছাইনমেণ্ট কৰা নহ'ব, যিহেতু ছোৱালীজনীৰ পৰা তাই মোক খালী কৰিবলৈ নিদিয়ে, সেইবাবে এতিয়া পটাপট অকণমান কৰি লওঁ, তাৰপিছতহে আজৰি হ'ম। আৰু ভাবিলোঁ এছাইনমেণ্ট কৰাৰ আগতে অকণমান ভিডিঅ' এটা কৰি লওঁ, যিহেতু মই ভিডিঅ' বাৰ্থডেৰ দিনাই দিয়া, বাৰ্থডেৰ পিছদিনা, তাৰপিছৰ পৰা ভিডিঅ' দিয়া নাই, এইকেইদিন সময় হোৱাই নাই। ভাবিলোঁ আজি ভিডিঅ' এটা কৰোঁ, আৰু বিশেষকৈ ভিডিঅ'টো কৰিছোঁ এইকাৰণে, আজি এটা ভাল খবৰ আছে। আজি আমাৰ ঘৰলৈ স্কুটি আনিব। স্কুটি কোনে আনিব, কাৰ কাৰণে আনিব আৰু কিয় আনিব, সেইখিনি পিছত আপোনালোকে গম পাই থাকিব। এতিয়া নকওঁ, এতিয়া আপোনালোকক নজনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত গম পাব। আৰু ভাত বনাওঁতে আজি আপোনালোকক ৰেচিপি মই দেখুৱাব নোৱাৰিলোঁ, যিহেতু জুইত বনাইছোঁ, যিহে গৰম উঠিছে আৰু মই ভিডিঅ' কৰিবলৈ মোৰ আৰু শক্তি নাই, সেইবাবে ভিডিঅ' নকৰিলোঁ। খাওঁতে যদি পাৰোঁ অকণমান কৰিম, কিন্তু বিশেষ একো নাই, নিৰামিষ গাঁৱলীয়া খানা, একদম সম্পূৰ্ণ আজি গাঁৱলীয়া খানা আছে আমাৰ ঘৰত। খাওঁতে বাৰু অকণমান ভিডিঅ' কৰিম। যদিও ভণ্টিহঁত আহিছে তথাপিও একোৱে অনা নহ'লে, বিশেষকৈ গেছ নহ'লে জুইত বনাবলৈ বৰ অশান্তি পাওঁ মই। জুই ধৰা, জুই কৰা ধৰোঁতেই বহুত দেৰি লাগে, সেইকাৰণে বাকী ভাত খাওঁতে লগ পাম, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে এটা লাইক কৰি দিব। বাহিৰত পূৰা দবা পিটা বৰষুণ দি আছে। আপোনালোকে মোৰ মাতটো শুনিছেনে নাই নাজানো, মোৰ মাইক নাই, ডাঙৰকৈ বহুত ডাঙৰকৈ দিছে। আৰু আমাৰ ছোৱালী আহি পালেহি, টিকলি এজনী ছোৱালী হয় নহয়? হয়। তাইক আকৌ ছোৱালী হয়নে বুলি ক'লে, তাই আকৌ ছোৱালী নহয় বোলে ল'ৰা। এতিয়া আকৌ ছোৱালী হয় বুলি ক'লা দেখোন। ল'ৰা নিচিনা লাগে, কেলে? স্পৰ্টিং পিন্ধি আছা কাৰণে? স্পৰ্টিং আৰু হয় নি? মেঘে গাজিছে পূৰা, আমাৰ ছোৱালীয়ে ভয় কৰে মেঘে গাজিলে। তাই স্পৰ্টিং পিন্ধি আছে কাৰণে ল'ৰা বুলি কৈছে, স্পৰ্টিং পিন্ধি বোলে ল'ৰা হয়। এতিয়া ছোৱালীৰ লগতে অকণমান ধেমালি কৰি লওঁ, ভাত খাব হোৱা নাই। হয় নি? ফৰক পিন্ধিলেহে ছোৱালী নিচিনা লাগে বোলে, শুনিলে কি কৈছে তাই? বৰ ভাত পাইছে, বেলেগ কথা জানে এতিয়া তাই। শুনিলোঁ পিছত আকৌ লগ পাই আছোঁ আমি ভাত খাওঁতে। এতিয়া বৰষুণ দিছে, যাওঁতে পাতিব। এতিয়া বাই বাই, আমি আকৌ ভাত খাওঁতে লগ পাম। এতিয়া বৰষুণ দিছে আৰু আমি বৰষুণৰ বতৰত কি কৰিম? কি কৰিবা? ভিডিঅ' কৰি থাকিব। এতিয়া বাই বাই। নিদি দিবা, ভৰি দিদি যাব। আজি আমি ভাত সম্পূৰ্ণ গাঁৱলীয়া সাজেৰে খাম। ভাতৰ লগত আছে কলপচলা, ৰঙালাও ভাজি। সেইদিনা বাৰ্থডে দিনা খাই ভাল লাগিল কাৰণে আজি ভণ্টিয়ে বনাই আনিছে ঘৰতে। আৰু লগতে আছে এইখন কলমৌ শাকৰ ভাজি, আৰু আছে দাইল বনাইছোঁ, এয়া কোমোৰা, কঁঠালগুটি আৰু নেমু চেপি দাইল বনাইছোঁ। আৰু লগতে আছে পাতত দিয়া শুকলতি, মই খাই বেয়া পাওঁ, তথাপিও শুকলতি পিটিকা বনাইছোঁ। এতিয়া খাই লওঁ ভাতকেইটা। হাই এভৰিৱান, এতিয়া 4টাই বাজিলে, মই ভাত পানী খাই শুলোঁ। গাটো ইমানেই বেয়া লাগিলে,
উঠাই নাই একেবাৰে শোৱাৰ পৰা ভাত খাই যি শুলো ভিডিঅ' কৰিব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ এফালে স্কুটি আনি পাবহিয়ে হ'ল আৰু মই এইটোৱে ভাবি আছিলোঁ যে স্কুটিখন অহাৰ আগে আগে যাতে গাটো ভাল হয় এতিয়া স্কুটি আহি পাবহিয়ে হ'ল মই ফোন কৰিছিলোঁ এতিয়া মই জাষ্ট শুই উঠি আহিছোঁ চাহো খোৱা নাই একেবাৰে স্কুটিৰ লগত মিঠাই খাম আৰু চাহ একেবাৰে ৰৈ আছোঁ চকু দেখিছে ফুলি আছে হোটেলো বন্ধ কি মিঠাই পাই নাজানো আৰু বিশেষকৈ মই ভাল পাওঁ চিংৰা আনিলেই হয় কি এনে নাজানো ৰৈ আছোঁ স্কুটি চাম আৰু লগতে মিঠাই খাম আপোনালোককো দেখুৱাম আহি পাবহিয়ে হ'ল আপোনালোকে চাই থাকিব এইখন স্কুটি পাই গ'লহি আমাৰ ভাইটিয়ে লৈ আহিছেগৈ এইখন কেনেকুৱা লাগিছে বাৰু ক'বচোন দেই চাই পেলাই স্কুটিখন এইখন মেষ্ট্ৰ' হয় একেবাৰে নতুন নহয় বাৰু এইখন হাই এভৰিৱান এতিয়া 5টা বাজিছে আপোনালোকে স্কুটিখন দেখিলেনে বাৰু স্কুটিখন ভাল লাগিছেনে সঁচাকৈ স্কুটিখন ধুনীয়া হৈ আছে মেষ্ট্ৰ' খুব ধুনীয়া হৈ আছে যদিও ছেকেণ্ড হেণ্ড হয় একেবাৰে নতুন নহয় আৰু আপোনালোকক মিঠাই খোৱা দেখুওৱা নহ'লে আচলতে চিংৰা নাপালে বেলেগে আনিলে হোটেলবোৰ এতিয়া বন্ধ আমাৰ আলিমৰ যিখন হোটেল খোলা আছিলে তাত সকলোবিলাক মিঠাই নাপালেই মই যি খাই ভাল পাওঁ সেইবাবে এতিয়া চাহ তাহ খালোঁ আৰু এটা কথা আপোনালোকক যে কৈছিলোঁ স্কুটিখন কোনে আনিছে কাৰ কাৰণে আনিছে আৰু কিয় আনিছে ক'ম বুলি আচলতে স্কুটিখন মোৰ কাৰণে অনা নাই আৰু আমাৰ ঘৰৰ মানুহেও অনা নাই স্কুটিখন আনিছে বিতুপনে আৰু আমাৰ ঘৰত দেখুৱালেহি আহি বাহি ইয়াতে সোমালে আমাৰ ভাইটিয়ে লৈ আনিলেগৈ স্কুটিখন আৰু আনি এতিয়া গ'ল ঘৰলৈ আপোনালোকক অকণমান মিছা কথা ক'লোঁ মানে ফুটনি মাৰিলোঁ আৰু বিশেষকৈ মোৰ স্কুটি চলাবও নাজানো সেইকাৰণে আনি লাভো নাই মোৰ ভণ্টিয়ে জানে চলাব কিন্তু মই নাজানো নিজৰ ঘৰতে স্কুটি এখন থকাৰ পিছতো চলাব কিন্তু মই নোৱাৰিলোঁ আচলতে মোৰ একেবাৰে সাহস নাই খুব ভয় লাগে সেইবাবে এতিয়া অকণমান আপোনালোকৰ লগত ফুটনি মাৰিলোঁ বাৰু যিয়ে নহওক স্কুটিখনতো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু মোৰ কিন্তু খুবেই পচন্দ হৈছে আৰু চলাবলৈও মন গৈছে শিকিবলৈ কিন্তু মোৰ সাহস নাই পিছে পৰে যদি শিকিব পাৰোঁ নাজানো কিন্তু এতিয়া এইখন চলোৱাটো সম্ভৱ নহ'ব সেইবাবে আজি ভিডিঅ'টো ইমানতে সামৰোঁ আপোনালোকে কেনেকুৱা পালে আজি চাই নাজানো যদি ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব বাৰু সেইবিলাক কমেণ্ট নকৰাৰ পিছৰ কথা কিন্তু আপোনালোকে যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই